হোটেল জেছা। তো এইটো বিল্ডিং হয় আপোনাৰ। সো বহুত ধুনীয়াকৈ বনাইছে। তো কৈছে এইটো ৰুম মানে কি মজা ৰুম ন, গ্লাছ চাছ লাগি আছে পুৰা বঢ়িয়াকৈ। কোনোবা গেষ্ট চেষ্ট আহিলে আপোনালোকৰ চফা টফা আছে বঢ়িয়াকৈ, মানে চেম্পু টেম্পু কণ্ডিশ্যনাৰ চাবোন তাবোন এইবিলাক চব দিয়া আছে। মানে ইয়াতে গাইছ ফেমিলি কাপল চব আহিব পাৰে, খালি ডকুমেণ্ট লাগিব। এইপিনে চব ব্ৰেকফাষ্ট লাগি গৈছে, একদম বুফে লাগি গৈছে। তো গাইছ চব কি জুইচি মানে চিকেন উইংছ, মানে একদম তন্দুৰী চিকেন দেখিলে খাওঁ খাওঁ লাগে। পোলাও দিছোঁ এটা, আৰু এইটো আপোনাৰ মটন দিছোঁ, মানে আপোনাৰ ছাগলী মাংস অৰ্ডাৰ দিছোঁ। তো এইটো চব গাইছ কি মজাকৈ তন্দুৰী চিকেনটো মিয়নিজত লগাই ল'লোঁ, এতিয়া খাম। মিয়নিজ বহিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু ফুড চেণ্টাৰ প্ৰটিন। তো গাইছ মানে মই যোৱাকালি গুৱাহাটী আহিছিলোঁ আপোনাৰ, মানে আহোঁতে বহুত ৰাতি হৈ গৈছিলে। তো মানে কিবা কামত আহিছিলোঁ, তো হোটেলত থাকিলোঁ। তো হোটেলখন মই দেখাই আছোঁ ক'ত আছোঁ, আৰু ৰুমটোও দেখাইছোঁ, ৰুমটো কেনেকুৱা, কি খাম চব দেখাম আপোনালোকক। তো গাইছ মানে চাই ৰাখিব ভিডিঅ'টো একদম শেষলৈকে, আৰু গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ' লাইক কৰি দিব। তো গাইছ বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ মই প্ৰথমৰ পৰা দেখাই দিওঁ মানে ক'ত আছোঁ। মানে চাওক, এখন আছে আপোনাৰ হোটেল জেছা। তো এইটো বিল্ডিং হয় আপোনাৰ। চ' বহুত ধুনীয়াকৈ বনাইছে। আগতে অলপ বেলেগ আছিলে, এতিয়া আৰু নতুনকৈ বনাই আছে। এইপিনে আপোনাৰ এণ্ট্ৰি কৰিব লাগে, আৰু এইখন হোটেল আছে যে আপোনাৰ হাতীগড় আছে। আপোনাৰ এইটো যে বাহিৰটো দেখিছে, এইপিনে মানে আপোনাৰ গণেশগুৰি ৰাজধানী মছজিদ এইখিনি মানত, ৰাজধানী মছজিদটোৰ পৰা এনেকৈ আহি কিনে এটা পেট্ৰল পাম্প আছে, ভাৰত পেট্ৰল পাম্প, তাৰে মানে ফ্ৰণ্টৰ ৰাস্তাটো সোমাই আহি কিনে এইখন চাওক হোটেল জেছা, ফোন নম্বৰ দিয়া আছে, ইয়াতে আহিব পাৰিব। আৰু এনেকৈ সোমাই গৈ কিনে আপোনাৰ গাড়ী পাৰ্কিং আছে এভেইলেবল। তো এইখনে মানে হোটেলখন মানে গাইছ। তো বোলকচোন ৰুমটো দেখাই দিওঁ বোলক, কেনেকুৱা ৰুম বৰে অলপৰ মানে। তো গাইছ হোটেলৰ ভিতৰলৈকে সোমাই আহিলোঁ, আৰু এইটো চাওক ৰিচিপশ্যন হয় আপোনাৰ, দাদাসকল বাইদেউসকল বহি আছে ইয়াতে আপোনালোকে নিজৰ ডকুমেণ্টছ দি কিনে ৰুম ল'ব পাৰিব। আৰু মোকো থাৰ্ড ফ্ল'ৰত ৰুম দিলে বুলি ক'লে। তো ধুনীয়া মানে ৰিচিপশ্যনটো। তো এতিয়া বোলক ৰুমলৈকে যাওঁ বোলক। তো গাইছ মই থাৰ্ড ফ্ল'ৰত ৰুম পালোঁ মানে। তো ধুনীয়া ৰুম হয়, ধুনীয়া হোটেল হয়। আৰু চাওক আপোনাৰ এইপিনেও ৰুম আছে ধুনীয়া, আপোনাৰ এইপিনে ৰুম আছে। মই মানে গাইছ হোটেলত আহিলে সদায় ওপৰতে ৰুম লওঁ। তো মোৰ ৰুম নম্বৰ 307 গাইছ। তো এইটোতো 305। তো গাইছ মোৰ ৰুম নম্বৰ 307। তো ৰুমটো দেখাই দিবলৈ আপোনালোকক কেনেকুৱা ৰুম লৈছোঁ। তো গাইছ এইটোৱে ৰুম মানে কি মজা ৰুম ন, ধুনীয়াকৈ দুখন বিচনা আছে, দুজন মানুহৰ কাৰণে বেষ্ট মানে একদম। আৰু ধুনীয়া মানে হোটেলখন কিন্তু সঁচাকৈ বহুত ধুনীয়া হয়। মইতো সোমাইছোঁ আগতে, দেখাই দিলোঁ এচি টেচি আছে বঢ়িয়াকৈ, চাওক একদম পৰ্দা চৰ্দা লাগি আছে, আৰু এইবিলাক চব ধুনীয়া একদম পেইণ্টিং চেইণ্টিং কৰা আছে। তো মজা মানে আৰু হোটেলখন। এইবিলাক কাবাৰ্ড চাবাৰ্ড আছে গাইছ বঢ়িয়াকৈ, কাপোৰ চাপোৰ থ'ব পাৰে, এইবিলাকত কাবাৰ্ড চাবাৰ্ড আছে। আৰু এইপিনে চাওক এইটো এটা বম ডাঙৰ মানে কাবাৰ্ড আছে, ইয়াতে কাপোৰ চাপোৰ থ'ব পাৰে, চাওক বঢ়িয়া মানে একদম ধুনীয়াকৈ ইয়াতে কাপোৰ চাপোৰ থ'ব পাৰে বঢ়িয়াকৈ। আৰু এইটো চাওক গাইছ ড্ৰেছিং মানে ধুনীয়া, গ্লাছ চাছ লাগি আছে পুৰা বঢ়িয়াকৈ, টিভি চিভি আছে। তো মজা হোটেল মানে একদম গাইছ। আৰু গাইছ চাওক হোটেলত সোমোৱাৰ লগে লগে বঢ়িয়াকৈ পানী চানী দি দিছে একদম, এইটো কমপ্লিমেণ্টাৰী হয় 1 লিটাৰ পানী। আৰু এওঁলোকৰ ব্ৰেকফাষ্টটো গাইছ কমপ্লিমেণ্টাৰী হয়। এটা বস্তুৱে ভাল লাগিছে গাইছ, মানে পুৰা চাফ চিকুণ হয়, মানে চাওক একদম টাৱেল চাৱেল দি দিছে, মানে মুখ মোচা টাৱেল, ডাঙৰ টাৱেল গা ধুবলৈ, আৰু ধুনীয়া বিচনা। আপোনালোকক লাগিলে এখন ডাঙৰ বিচনা পাই যাব, তো মই 2খন লৈ লৈছোঁ মানে। তো বঢ়িয়া মানে একদম। তো গাইছ ৱাইড এংগল এটা মানে লুক দেখাই দিছোঁ, চাওক ধুনীয়া। আৰু কোনোবা গেষ্ট চেষ্ট আহিলে আপোনালোকৰ চফা টফা আছে বঢ়িয়াকৈ। আৰু ৰুমটো কিন্তু বহুত ডাঙৰ ৰুম গাইছ, বহুত ডাঙৰ ৰুম, মানে 3জনমান মানুহ থাকিব পাৰি, 4জনমান থাকিব পাৰি বঢ়িয়াকৈ মানে। তো গাইছ বাথৰুমটো দেখাই দিওঁ ৰ'ব। বাথৰুমত মানে ধুনীয়া চেণ্ডেল দি দিছে আপোনাৰ, আৰু বাথৰুমটো দেখাই দিওঁ এনেকুৱা। তো গাইছ এইটো বাথৰুম হয় ধুনীয়া একদম, ধুনীয়া চাফ চিকুণ হয় বঢ়িয়া। ইয়াতো গ্লাছ চাছ লাগি আছে। আপোনাৰ চাওক এইবিলাক একদম মানে চেম্পু টেম্পু কণ্ডিশ্যনাৰ চাবোন তাবোন এইবিলাক চব দিয়া আছে, মানে চব মানে ধুনীয়া চাফ চিকুণ বাথৰুম হয়। তো মজা মানে একদম। তো গাইছ এইখানে মানে হোটেলখন, ইয়াতে মানে আছোঁ বঢ়িয়াকৈ। তো এতিয়া গাইছ বঢ়িয়াকৈ আৰু মানে অলপ ব্ৰেকফাষ্ট চেকফাষ্ট কৰি লওঁ, তাৰপিছত ওলাই যাম বঢ়িয়াকৈ। ইয়াতে গাইছ ফেমিলি কাপল চব আহিব পাৰে, খালি ডকুমেণ্ট লাগিব। আৰু গাইছ হোটেলখনৰ ৰেটটো হৈছে 2000 টকা, বেছি নহয়, একদম নৰ্মেল এনেকুৱা হোটেল 2000 টকাত গুৱাহাটীত বহুত কমে পায়। তো ধুনীয়া হোটেল, ধুনীয়া ৰেট, আহিব পাৰে ইয়াতে মানে একদম মজা হোটেল। তো গাইছ এইখন আছে হোটেলৰ ৰেষ্টুৰেণ্টখন, মানে 4th ফ্ল'ৰত আছে। তো এইখন ৰেষ্টুৰেণ্টখন ধুনীয়া, মানে ইয়াত সৰু আৰু মানে ইয়াত জাষ্ট মানে ব্ৰেকফাষ্ট কৰিব আহে, বাকীটো খানা ৰুমতে যায়। আৰু এইপিনে চব ব্ৰেকফাষ্ট লাগি গৈছে, একদম বুফে লাগি গৈছে। আৰু ব্ৰেকফাষ্টত আছে আপোনাৰ এইটো আছে আপোনাৰ চাহ আছে বঢ়িয়াকৈ, এইটো বইল এগ আছে, এইটো ধুনীয়া এটা মানে কল আছে ডাঙৰ চাইজৰ, আৰু প্লেট টেট লাগি গৈছে। এইপিনে আপোনাৰ কি বা আছে, এইপিনে চাওক এইটো ধুনীয়া একদম এটা ঘুগনি আছে, মানে মটৰ চটৰৰ বঢ়িয়াকৈ, ধুনীয়া গৰম গৰম পুৰি আছে। তো গাইছ মোৰ ব্ৰেকফাষ্টৰ মানে প্লেটখন ৰেডি কৰি ল'লোঁ, চাওক গোটেইখিনি লৈ ল'লোঁ, লগত চাহ ল'লোঁ, এতিয়া মানে খাব লাগে আৰু। তো প্ৰথমতে পুৰিৰ লগত মানে চব্জিটো পুৰা মানে লৈ ল'লোঁ অলপমান, লৈ কিনে পুৰা মুখৰ ভিতৰত ভৰাই দিলোঁ। আৰু খাই কিনে ভাল লাগিছে, কিন্তু বঢ়িয়া হৈছে, টেষ্টি আছিলে, মানে ধুনীয়া চব্জিটো বঢ়িয়া হৈছিলে। তাৰপিছত কণীটো বঢ়িয়াকৈ এৰাই ল'লোঁ, আৰু কণীৰো মানে এটা ডাঙৰ বাইট লৈ ল'লোঁ মানে। তো ভাল লাগিছে আৰু ৰাতিপুৱা পুৰি কণী এনেকুৱা খাই ভাল লাগে, চব্জিও খালোঁ আৰু লগতে। আৰু লাষ্টৰ গাইছ মই কলটো খালোঁ, মানে ৰাতিপুৱা এইবিলাক খাই উঠি ফল মূল খালে ভাল। তো কলটো খালোঁ। তো গাইছ ব্ৰেকফাষ্টটো খাই কিনে সঁচাকৈ বহুত ভাল লাগিল, বহুত টেষ্টি আছিলে, তো ভাল লাগিলে খাই। তো গাইছ ব্ৰেকফাষ্ট চেকফাষ্ট কৰি ওলাই আহিলোঁ, মানে এতিয়া গুৱাহাটীত মানে আৰু কাম আছে মোৰ আজি অলপমান।
তো অলপমান ঘূৰিম মানে দিনটো কাম চাম আছে অলপমান কামখিনি কৰি লওঁ তাৰপিছত মই হোটেললৈকে যাম আৰু কি কৰিম হোটেলত বাকীখিনি দেখাম মই তো মই কামখিনি কৰি লওঁ এতিয়া গাইছ তাৰপিছত মই হোটেললৈকে গৈ বাকীখিনি দেখাই আছোঁ তো গাইছ দিনটো ঘূৰি ফুৰি মানে একদম খাই লৈ হোটেল আহি পালোঁ তো বঢ়িয়াকৈ চাহ তাহ খালোঁ মানে এতিয়া মানে মোটামুটি আপোনাৰ ঘড়ীটো পিন্ধা নাই বাৰু এতিয়া মোটামুটি আপোনাৰ 7টা 7:30 মান বাজিল তো গাইছ এতিয়া মানে কিবা ষ্টাৰ্টাৰ খাব মন গৈছে অলপমান তো এতিয়া কিবা কিবি ষ্টাৰ্টাৰ মানে অৰ্ডাৰ দিছোঁ অৰ্ডাৰটো আহি আছে তাৰ পিছত দেখাই আছোঁ মই কি আহি আছে তো গাইছ চাওক আমাৰ মানে একদম ষ্টাৰ্টাৰ আহি গ'ল সব কি জুইচিছ তন্দুৰী চিকেন দিছে একদম ধুনীয়া তন্দুৰী চিকেন একদম তন্দুৰত বঢ়িয়াকৈ বনাই দিছে আৰু লগত চাওক এইটো গাইছ মিয়নিজ দিছে লগত এইটো এটা জ্বালা চাটনি দিছে এইটো গ্ৰীণ চাটনি দিছে তো চাওক গাইছ কি ধুনীয়া তন্দুৰী চিকেন হয় মানে একদম মজা লাগিছে আৰু লগত গাইছ এটা ইউনিক আইটেম দিছে অলপমান এইটো চাওক গাইছ এটা এইটোৰ নাম হৈছে চিকেন কাঞ্চি এইটো আপোনাৰ মানে চিকেনৰ যিটো আপোনাৰ উইংছ থাকে উইংছেৰে বনায় তো চাওক গাইছ কি ধুনীয়া মানে একদম উইংছটো কি ধুনীয়াকৈ বনাই দিছে মানে চিকেন কাঞ্চি হয় নামটো আৰু প্ৰেজেণ্টেশ্যনটো মজা লাগিছে মানে চাওক কি মজা লাগিছে মানে একদম তো গাইছ দেৰি নকৰি কিনে আৰু এয়া গোটেইখিনি খানা টেষ্ট কৰি চাব লাগে আৰু তো গাইছ আহক এতিয়া আমি খানাটো টেষ্ট কৰিব লাগে তো গাইছ প্ৰথমতে মানে চিকেন কাঞ্চিটো টেষ্ট কৰিম কি কাঞ্চি খাইছোঁ এইপিনে চাওকচোন গাইছ এইপিনে চাওক অলপ এইপিনে চাওক গাইছ কি ধুনীয়া একদম তাৰমানে পুৰা ফ্লেভাৰ মানে আৰু এইটো মানে উইংছ মানে তো প্ৰথমতে গাইছ একো নলগোৱাকৈ ডাইৰেক্ট টেষ্ট কৰি চাম মানে কেনেকুৱা লাগে তো এইটো গাইছ চিকেন কাঞ্চি মজা লাগিছে মানে গাইছ আপোনাৰ তন্দুৰী চিকেনৰ নিচিনা টেষ্টটো যেনেকৈ এইটো পুৰিছে মানে তন্দুৰতে বনাইছে কিন্তু এইটো মছলাটো অলপ বেলেগ দিছে তো মজা গৈছে মই অলপ চাটনি লগাই কিনে খাইছোঁ আমি পিনে চাওক এইটো গ্ৰীণ চাটনি দিছে এইটো গ্ৰীণ চাটনি লগাই কিনে খাইছোঁ এইটো বঢ়িয়াকৈ চিকেন কাঞ্চি তো গাইছ এইবিলাক খানা আমি হোটেলত যাওঁ এইখন হোটেলত মানে খানা চানা চব পাই যায় তো হোটেলত দিছোঁ তেওঁলোকক দি গ'ল ৰাতি গাইছ খানা খাম ৰাতি আৰু মানে আছে সেইবিলাক ৰাতি দেখাই আছোঁ তো বঢ়িয়া চালাড তালাড দিয়া আছে বঢ়িয়াকৈ খাই দিওঁ তো খাম আৰু লাহে লাহে তো অলপ তন্দুৰী চিকেনটো টেষ্ট কৰি চাওঁ এইটো চাওক গাইছ তন্দুৰী চিকেন ধুনীয়া লেগ পিচ দিছে আৰু ধুনীয়া তন্দুৰী চিকেন দিছে কিন্তু মই আজি লেগ পিচটো এতিয়া নাখাওঁ পিছত খাম মই অকণমান ব্ৰেষ্ট পিচ এক পিচ টেষ্ট কৰি চাওক গাইছ কি ধুনীয়া ব্ৰেষ্ট পিচ দিছে তো ব্ৰেষ্ট পিচটো মই টেষ্ট কৰি চাম বঢ়িয়াকৈ তন্দুৰী চিকেনটো কিন্তু ডাইৰেক্ট মিয়নিজত লগাই খাম মিয়নিজত লগাই খাই মজা লাগে তো এইটো চাওক গাইছ কি মজাকৈ তন্দুৰী চিকেনটো মিয়নিজত লগাই ল'লোঁ মিয়নিজ বহিছে মজা লাগিছে গাইছ তন্দুৰী চিকেনটো খাই আৰু তন্দুৰী চিকেনৰ মছলাটো অলপ বেলেগ কিন্তু বেছি ভাল লাগে আৰু খাই তো ধুনীয়া টেষ্ট মানে তো গাইছ মানে এইখিনি শেষ কৰোঁ ৰ'ব খাই কিনে তাৰ মানে বহুত অৰ্ডাৰ দিছোঁ তো এইবিলাক বস্তু মানে চামলি আইটেম বুজিটো পাইছে যোনে খাই বস্তুটো আমি এইবিলাক নাখাওঁ না তো আমি আৰু নৰ্মেলি এইবিলাকে খাওঁ দিয়ক নে কি কয় তো অলপমান জ্বলা চাটনিত লগাই কিনে তন্দুৰী চিকেনটো খাওঁ তো এইখিনি খাই লওঁ তাৰপিছত ৰাতি মোটামুটি 11টামান বজাত খানা অৰ্ডাৰ কৰিম কি খানা খাওঁ সেইটো দেখাম পিছত তো এইখিনি খাই দিওঁ দিয়ক তো গাইছ তন্দুৰী চন্দুৰী খাই পিনে পূৰা পেট ভৰ্তি খাব চাব ইচ্ছা নাই এতিয়া ৰাতি মোটামুটি 12টামান বাজিল তো খানাটো অৰ্ডাৰ দিছোঁ অলপমান তো মানে খানাটো কি অৰ্ডাৰ দিছোঁ মই দেখাই আছোঁ তো চাওকচোন কি অৰ্ডাৰ দিছোঁ তো যিকেইটা খানা আহি গৈছে আমাৰ ইয়াতে গাইছ আপোনাৰ ৰুটি আছে বঢ়িয়াকৈ লেবু পিঁয়াজ আছে লগতে এইটো গাইছ আমাৰ পোলাও দিছোঁ এটা আৰু এইটো আপোনাৰ মটন দিছোঁ মানে আপোনাৰ ছাগলী মাংস অৰ্ডাৰ দিছোঁ তো এইখিনি অৰ্ডাৰ দিছোঁ টেষ্ট কৰি চাওঁ ৰ'ব কেনেকুৱা হৈছে তো গাইছ চাওক ৰুটি বঢ়িয়াকৈ উলিয়াই ল'লোঁ আৰু এয়া পোলাওটো বঢ়িয়াকৈ উলিয়াই ল'লোঁ ধুনীয়া চাউল আৰু এইপিনে মাংস উলিয়াই লৈছোঁ বাতিত আপোনাৰ বঢ়িয়াকৈ ছাগলী মাংস এইপিনে আছে আৰু মাংস এভেইলেবল তো গাইছ প্ৰথমতে মানে ৰুটিৰে টেষ্ট কৰি চাম মানে কেনেকুৱা হৈছে মাংসটোৰ টেষ্টটো অলপ এনেকৈ ৰুটিৰ লগত বঢ়িয়াকৈ গ্ৰেভিটো মানে টেষ্ট কৰি চাম কেনেকুৱা হৈছে তো ৰুটিৰ লগত ছাগলীৰ মাংস বঢ়িয়াকৈ এনেকৈ টেষ্ট কৰি চাম এটা বাইট ল'ম মানে এনেকৈ এটা বঢ়িয়া হৈছে পূৰা মছলাদাৰ অলপ মছলা আছে তো ভাল লাগিছে খাই গ্ৰেভিটো মজা লাগিছে খাই কিনে এইবাৰ গাইছ পোলাওটো টেষ্ট কৰি চাম এইপিনে চাওক আপোনাৰ কাজু তাজু দি দিছে বঢ়িয়াকৈ গাজৰ তাজৰ আছে পোলাওত মানে বঢ়িয়াকৈ গ্ৰেভি লৈ ল'ম অলপমান গ্ৰেভিটো কিন্তু মজা হৈছে গাইছ চাওক না কি ধুনীয়া হৈছে তো অকণমান গ্ৰেভি লৈ ল'ম বঢ়িয়াকৈ এইপিনে চাওক গাইছ ধুনীয়া মটনৰ পিচ এটা লৈ ল'ম বঢ়িয়াকৈ বঢ়িয়াকৈ এনেকৈ পোলাওটো সানি ল'ম এইটো গাইছ বঢ়িয়াকৈ ধুনীয়া বাইট এটা ল'ম মানে আল্টিমেট পোলাওটো ধুনীয়া টেষ্ট হৈছে আৰু সকলোৱে পোলাওৰ লগত মাংস এটা বেলেগ আল্টিমেট টেষ্ট আছে মানে এইপিনে চাওক এইটো ধুনীয়া মাংসৰ পিচ মানে আপোনাৰ মটনৰ পিচ এটা দিছে ধুনীয়া তাৰপিছত ধুনীয়া সিজি গৈছে মানে ধুনীয়া সিজি গৈছে মটনটো পূৰা মানে আৰু পূৰা একদম মানে ভিতৰ ভিতৰে ৰঙা ৰঙা হৈ টাইপৰ মটন মানে তো ধুনীয়া সিজি গৈছে তো এইটো টেষ্ট কৰি চাব এতিয়া
একদম মাখনৰ নিচিনা সিজি গৈছে ছাগলী মাংস ইমান সিজাটো টানে মানে লগত পিঁয়াজ তেল আছে মজা লাগিছে তো কৈছে বহুত আছে আৰু পোলাও আছে ৰুটি আছে মাংস বহুত আছে তো ৰাতিও এতিয়া 12টামান বাজিলে তো বঢ়িয়াকৈ খানা খাই লওঁ খানা কিন্তু মজা হৈছে খানা সঁচাকৈ বহুত ধুনীয়া খানা হৈছে মানে তো গাইজ ৰাতি খানা চানা খাই মজাকৈ শুই গ'লোঁ আৰু ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট ৰুমতে অৰ্ডাৰ কৰিলোঁ আলু পৰঠা অৰ্ডাৰ দিলোঁ লগতে ধুনীয়া এটা ঘুগুনি অৰ্ডাৰ কৰিলোঁ আৰু লগতে মানে বঢ়িয়াকৈ আমলেট অৰ্ডাৰ কৰিলোঁ ধুনীয়া ডাঙৰ আমলেট তো আলু পৰঠাটো বঢ়িয়াকৈ ছিঙি ল'লোঁ আৰু ধুনীয়া এটা আচাৰ দিছিলে মানে চাটনি দিছিলে কিবা আচাৰ টাইপৰ চাটনি তো এইটোত মানে লগাই দিলোঁ মানে লগাই কিনে আলু পৰঠাটো খালোঁ মজা লাগিছে আলু পৰঠাটো খাই কিনে লগতে ঘুগুনিটো খালোঁ ঘুগুনিটো বহুত টেষ্টি আছিলে মানে পুৰা একদম কাবুলী বুটৰ ঘুগুনি দিছিলে ধুনীয়া ঘুগুনি আছিলে ভাল লাগিছে খাই কিনে আৰু লগতে কৈছে আপোনাৰ আমলেটটো কিন্তু বহুত ডাঙৰ আমলেট দিছে তো মানে আমলেটটো খালোঁ মানে আমলেটটো খাই বহুত টেষ্টি লাগিছিলে তো গাইজ অভাৰঅল মানে গোটেই খানাখিনি খাই মানে ব্ৰেকফাষ্টটো খাই মজা লাগিছে তাৰ মানে তো গাইজ ব্ৰেকফাষ্ট কৰিলোঁ ৰাতিপুৱা এতিয়া ঘৰলৈ যাম তো গাইজ এইখিনি আছিল ভিডিঅ'টো মানে ধুনীয়াকৈ দেখালোঁ আপোনালোকক মানে আহিলে থাকিব পাৰিব কেতিয়াবা গুৱাহাটীত মানে এইখন হোটেলত আৰু গোটেইখনতে দেখালোঁ ভিডিঅ'টোত তো গাইজ ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো গাইজ সকলোকে থেংক ইউ